হেল্ল' এভৰিৱান, ৱেলকাম টু মাই চেনেল। আজি হৈছে ডিচেম্বৰৰ একেবাৰে শেষৰটো দিন আৰু আগতেতো মই বহুত দিন ভিডিঅ' বনোৱা নাই বিয়াৰ পিছত। আজি যিহেতু 2023 চনৰ লাষ্টৰ দিন, গতিকে ভাবিলোঁ কিনো কৰোঁ আমি এই বিশেষ দিনটোত, তাকে অকণমান ভিডিঅ' কৰি থওঁ। দিনটোতো তেনেকৈ পাৰ হৈ গ'ল। আজি মিউজিক স্কুলৰ পৰীক্ষা আছিলে, প্ৰেক্টিকেল আছিলে, গতিকে দিনটো তেনেকৈ পাৰ হৈ গ'ল। কিন্তু সেইখিনি মই ভিডিঅ' লোৱা নহ'ল, কাৰণ বেয়াও লাগে, পৰীক্ষা লৈ আছিলে আকৌ যিহেতু। বাকী আজি ৰাতি সৰু সুৰাকৈ থুলমূলকৈ আমি 4টাহে মানুহ খানা এটা আয়োজন কৰিছোঁ ঘৰতে। আৰু আপোনালোকে খাইছেনে নাই খোৱা মোক কমেণ্ট কৰি জনাব। বাকী দেখাই আছোঁ আপোনালোকক। আৰু এয়া হৈছে পালেং শাক, লাই শাকৰ সৈতে মাছৰ জোল। আৰু এয়া বনাইছোঁ মই, দেখিছেনে? আৰু এয়া হৈছে মাংস। আমাৰ ঘৰৰ সদস্য তিনিজনেহে আমি খাওঁ, গতিকে এয়া মাংস বনাই মেলি মানুহজনে এতিয়া কামত ধৰিছে। যি হ'লেও যেনেকুৱাই দিন নহওক লাগিলে নিজৰ কৰ্মটো কৰিবই লাগিব, কাৰণ এনেকেই আমি চলি থাকিব লাগে। গতিকে তেওঁ আকৌ কামত লাগিছে। আৰু এয়া মই আগতীয়াকৈ খাই লৈছোঁ, ভাতৰ লগত খাব নোৱাৰোঁ। আৰু এতিয়া খাই বৈ আমি শুবলৈ আহি গ'লোঁ। আৰুনো কিনো কৰিম। আৰু 2023 বৰ্ষটো মোৰ বাবে ভালেই আছিলে বুলি ক'ব লাগিব, কাৰণ আমাৰ 2023 বৰ্ষতে মোৰ বিয়া হৈছিলে। বাকী আৰু তেনেকুৱা বহুত ভাল লগা অভিজ্ঞতা আছে 2023 চনটোত। আৰু বাকী বিশেষ নকওঁ, আজিলৈ ইমানেই। আৰু সকলোলৈকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। হেপী নিউ ইয়েৰ।